নমস্কাৰ সকলোলৈকে মোৰ ইউটিউব চেনেল টুকুৰা খবৰ ভ্লগিং চেনেলটোৰ দ্বিতীয়টো মিনি ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া মই ওলাইছোঁ এটা গুৱাহাটীৰ অতি এটা জনপ্ৰিয় চিনেমা হল অনুৰাধা চিনেমা হললৈ বুলি। এয়া আমি কেব বুক কৰি কেবত বৰ্তমান অনুৰাধা চিনেমা হললৈ গৈ আছোঁ। আমি মা মই বা আৰু ওচৰৰ পৰিস্মিতা বাৰ লগত আৰু লগতে দেউতা আগত বহিছে, গতিকে আমি সকলো গৈ আছোঁ। কোনখন চিনেমা চাইছোঁ বাৰু? হয়, বিদুৰ ভাই চিনেমাখন চাবলৈ আমি অনুৰাধা চিনেমা হললৈ গৈ আছোঁ। আৰু এই বৰ্তমান আমি অনুৰাধা চিনেমা হলটো পালোঁগৈ। ইমানেই ধুনীয়া, বহুতেই ভাল লাগিলে। আপোনালোকে বাৰু চালে নাই বিদুৰ ভাই? 19 তাৰিখৰ দিনা শুভমুক্তি হৈছে। সঁচাকৈ চিনেমাখনৰ বহুত বেছি ভাল লাগিলে। তাৰ এটা মানে গাঁৱৰ চহা জীৱনৰ যিটো এটা জীৱন তাক সহজ সৰল ৰূপত দাঙি ধৰিছে চিনেমাখনৰ জৰিয়তে। আপোনালোকেও নিজৰ পৰিয়ালৰ লগত মিলি জুলি চাবগৈ পাৰে। অভিনেতা অভিনেত্ৰীবোৰ যদিও নতুন, তেওঁলোকে কিন্তু তেওঁলোকৰ যি অভিনয়, সেই অভিনয়ে কিন্তু আমাক একেবাৰে কন্দুৱাই দিছে দেই। সঁচাকৈ কৈছোঁ, হহুৱাইছেও কন্দুৱাইছেও। খুবেই ভাল লাগিলে। আপোনালোকেও চাবগৈ পাৰে, খুব ভাল পাব চাই। আমাৰ সকলোৰে জনপ্ৰিয় এগৰাকী অভিনেত্ৰী, আমি বিউটি বাইলুং বুলি কওঁ। তেওঁ একেবাৰে তাত কি ধুনীয়া অভিনয় কৰিছে, বহুত ভাল লাগিলে চাই। আৰু বহুত নতুন নতুন মুখ দেখা পালোঁ সেই চিনেমাখনত। বিদুৰ ভাইত খুব ফূৰ্তি কৰিলোঁ। আমাৰ সঁচাকৈ আমি মানে পৰিয়ালৰ লগত কটোৱা এটা সময় আমাৰ কাৰণে কিমান চিৰযুগমীয়া নহয় জানো? যান্ত্ৰিকতাৰ যুগত আমি পৰিয়ালৰ লগত ভালদৰে টাইম স্পেণ্ড কৰিবলৈ নাপাওঁৱেই। গতিকে আজি সময়খিনি মোৰ কাৰণে বহুত বেছি স্পেচিয়েল হয়। মা দেউতা বাহঁতৰ লগত একেলগে চালোঁগৈ, খুব ভাল লাগিলে। আপোনালোকেও আপোনালোকৰ প্ৰিয়জনৰ লগত চাবগৈ। আৰু আজি মই এইটোৱেই মিনি ভ্লগ ৰূপে, মোৰ ছেকেণ্ডটো মিনি ভ্লগ ৰূপে আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। আৰু আপোনালোকৰ মোৰ মিনি ভ্লগটো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটো আৰু যাতে আগবাঢ়ি নতুন নতুন কণ্টেণ্ট আপোনালোকৰ মাজলৈ আগবঢ়াই থাকিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে ছাপোৰ্ট কৰিব। আপোনালোকৰ ছাপোৰ্টৰ বহুত দৰকাৰ। থেংক ইউ ছ' মাছ।